আৰু গাইছ মোৰ জামিৰা অহা দুদিনে হ'ল কিন্তু অহা ভিডিঅ' নবনালোঁ আৰু আজি মানে হঠাতে ভিডিঅ' বনাব লৈছোঁ আৰু আপোনালোকেতো জানেই আৰু জামিৰা কিহৰ কাৰণে বিখ্যাত পিছপিনে দেখি পাইছেই চাহৰ কাৰণে বিখ্যাত আৰু এতিয়া জামিৰাৰ পৰা মানে কাঞ্চনজংঘা যাম বুলি ভাবিছোঁ বগীবিলত মানে বগীবিল ব্ৰিজৰ কাষতে লাগি আছে কাঞ্চনজংঘা তাত যাম বুলি ভাবিছোঁ আৰু ইয়াততো বসন্তী নাই সেইটো কাৰণে বসন্তীৰ বাইক লৈ কিনে যাম এতিয়া এইটো আৰু গাইছ মই অকলে নাই এইপিনে মোৰ দাদা আছে আৰু এজন এইপিনে এটা দাদা আছে আৰু গাইছ যি কি নহওক মানে পুৰা লাজ কৰিছে চাইছেনে লাজত ঘূৰি দিছে ল'ৰা তো যি কি নহওক এতিয়া যাম আৰু তাৰ আগতে মই ইণ্ট্ৰটো দিব পাহৰি গৈছোঁ তো ইণ্ট্ৰ দি লওঁ হাই হেল্ল' নমস্কাৰ গাইছ মানে মোৰ অসমবাসী ৰাইজ মই দিলীপ আৰু আপোনালোকে চাইছে দিলীপ পানীৰ ইউটিউব চেনেল আৰু গাইছ পুৰা বগীবিল দলং ওচৰত আহি পাই গ'লোঁ আৰু এইপিনে বসন্তীৰ বাইকক মানে আপোনালোকে গম পাইছে বসন্তী নাই যিহেতু সেইটো কাৰণে বসন্তীক বাইকক লৈ আহিছোঁ আৰু এইপিনে চব বগীবিল ব্ৰিজ আহি পাই গ'লোঁ আৰু সেইপিনে কাঞ্চনজংঘা এতিয়া যাম লাহেকৈ সেইপিনে আৰু যদি কেনেবাকৈ যাব নোৱাৰোঁ মানে দেখিছেনে পানী কিমান ভৰি গৈছে সেইটো কাৰণে ওচৰত যাম মানে যদি কেনেবাকৈ সোমাব নোৱাৰোঁ তেতিয়াহ'লে বাহিৰৰ পৰা দেখাই দিম আৰু যদি সোমাব পাৰিলে সোমাম আৰু দেই আৰু গাইছ বগীবিল ব্ৰিজৰ ওচৰত মানে ভিউটো কিমান মজা লাগিছে মানে পানীটো পূৰা হৈ গৈছে নাই মানে বানপানী হোৱা নিচিনা হৈছে আৰু এইপিনে কুঁৱলী চলি পৰিছে কি মজা দেখাইছে চাওকচোন এবাৰ আৰু গাইছ এতিয়া ভাবিছোঁ কাঞ্চনজংঘাৰ ওচৰত যাম আৰু এইপিনে চকী ইয়াত কাঞ্চনজংঘা এইপিনে যায় বুলি লিখা আছে তই এদিনো অহা নাই আজি প্ৰথমবাৰ গৈছোঁ আৰু প্ৰথমবাৰ আহিলে মানে ভাগ্যটো বেয়া পানীটো বাঢ়ি গৈছে যে সেইটো কাৰণে কি হ'ব এতিয়া ওচৰত গৈ চালেহে হ'ব আৰু ব'লক আৰু গৈ থাকোঁ আৰু গাইছ পিছপিনে দেখিব পাইছে কাঞ্চনজংঘা আহি পালোঁ কিন্তু উপায় নাই মানে সোমাব নোৱাৰে দেখিছেনে পানী পূৰা গোটেই উঠি গৈছে আৰু সেইটো কাৰণে মানে মানুহ চানুহ একেবাৰে নাই তো পাৰিলে আৰু ভিতৰলৈকে যাম নহ'লে এই আলিৰ পৰা অলপ কিবা কিবি দেখাম আৰু পানীও বাঢ়ি গৈছে লগতে এইপিনৰ পৰা বৰষুণো আহি গ'ল মানে আমাৰ আজি একেবাৰে দিনটোৱে বেয়া মানে এনেই অহা হ'ল সেনেকুৱা হৈছে আৰু আহিলোঁ আৰু উপায়টো নাই এতিয়া চাইছোঁ আৰু গাইছ কাঞ্চনজংঘাৰ ওচৰত একদম ওচৰত আহি পাই গ'লোঁ কিন্তু মানে আজি সোমোৱা নহ'ব আৰু দেখি পাইছেনে কিমান মজা লাগিছে আৰু পানী চানী বাঢ়ি গৈছে সেইটো কাৰণে আৰু ভাল লাগিছে আমাক ভাল লাগিছে কিন্তু মালিকক বেয়া লাগিছে মানে মানুহ চানুহ অহা নাই যে অলপ কমি গৈছে নাই সেইটো কাৰণে আৰু আছে ইয়াত সোমাব নোৱাৰি মানে মনটো অলপ বেয়া লাগিছে তথাপিও আৰু কি কৰিব উপায়টো নাই আৰু বেলেগ কেতিয়াবা আহিব লাগিব আৰু এতিয়া ভিডিঅ'টো শেষ হোৱা নাই মানে এইডোখৰ শেষ হৈছে আৰু নেক্সট মানে এই ভিডিঅ'টোতে বেলেগ এটা ভিডিঅ'ত জইন কৰি দিছোঁ সেইটো চাওক আৰু মানে বগীবিলৰ ভিডিঅ'ই হয় সেইটো চাওক আৰু পূৰা মজাকৈ দেই আৰু গাইছ মোৰ ভিডিঅ'টো যদি কেনেবাকৈ বগীবিলৰ পৰা বা জামিৰাৰ পৰা কোনোবাই চাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু দেই আৰু গাইছ এতিয়া আছোঁ বগীবিলত আৰু অলপ মানে ওচৰতে মানে নদী আছে ব্ৰহ্মপুত্ৰ নদী আৰু বগীবিল দলংখন লাগি আছে তো ভাবিছোঁ তালৈকে যাম বুলি মানে খোজকাঢ়ি আৰু চাইছেনে একেবাৰে মানে চেণ্ডেল খুলি একদম হেৰি কৰি আহিছোঁ আৰু মানে পানী চানী আছে বোকা চোকা আছে তো এতিয়া গৈ থাকোঁ আৰু প্ৰথমতে নদী এখন পাম সৰু মৰু তো সেই নদীখন পাৰ হৈ কিনে ব্ৰহ্মপুত্ৰ নদীখন পাম আৰু গাইছ পুৰা নদী চদী পাৰ হৈ আহিলোঁ মানে সৰু নদীখন পাৰ হৈ আহিলোঁ আৰু এতিয়া চাপৰিত আছে আৰু মই অকলে নাই মোৰ লগত আছে দাদা এজন আৰু দাদা মানে মাহী ল'ৰা হয় মোৰ তো যি কি নহওক মানে সৰু নদীখন পাৰ হৈ আহিলোঁ এতিয়া চাপৰিত আছোঁ আৰু এইপিনে আগপিনে দেখিব পাইছে এইপিনে চক ব্ৰহ্মপুত্ৰখন ইয়াৰ পৰা ইমান ভালকৈ মানে কেমেৰাই মনিব পৰা নাই আৰু সেইপিনে দেখিব পাইছে এইটো বগীবিল দলংখন আৰু গাইছ সৰু নদী এখন পাৰ হৈ আৰু চাপৰি পাৰ হৈ আহি কিনে একদম মজা জেগাত পাই গৈছোঁ মানে এইটো ব্ৰহ্মপুত্ৰ নদী আৰু সেইখন দেখি পাইছে সেইপিনে মানে অলপ দূৰত আছে ইয়াৰ পৰা কেমেৰাত ভালকৈ মনিব পৰা নাই সেইখন হৈছে বগীবিল দলং মানে এনেকৈ কৰি দেখাই দিছে আপোনালোকক সেইখন চক কি মজা দেখাইছে মানে কেমেৰাত ইমান ভালকৈ মনিব পৰা নাই কিন্তু চকুত পূৰা স্পষ্ট দেখি পাইছোঁ আৰু গাইছ এতিয়া অলপ ভাবিছোঁ ফটো চটো মাৰোঁ বুলি মানে দেখিছে পিছপিনে কিমান মজা জেগা তো ফটো নমৰাই কেনেকৈ থাকিব পাৰিম আৰু থাম্বনেইলৰ কাৰণেতো ফটো লাগিবই সেইটো কাৰণে ভাবিছোঁ ফটো চটো মাৰি ল'ম বুলি তো ফটো মৰাৰ পাছত একেবাৰে লগ পাম আৰু ফটো ইনষ্টাগ্ৰামত দিম বাৰু তলৰ ডিছক্ৰিপশ্যনত লিংকটো থাকিব ইনষ্টাগ্ৰামৰ নহ'লে নামটো দি দিম আৰু কাষত ওলাই আছে আইডিটো তো চাই ল'ব মানে আপোনালোকৰ মন গ'লে চাব হয় নাই তো ভিডিঅ'টো চাই থাকক আৰু ফটো নাচাই যদি আৰু যদি কেনেবাকৈ ফটো চাব মন গৈছে যদি চাই লওক আৰু আইডিটো দিয়াই আছে
আৰু গাইছ আমি ফটো মৰা সময়লৈকে আপোনালোকে অলপ মানে এই বেকগ্ৰাউণ্ডটোত অকণমান মানে মিউজিকেৰে অলপ চাই লওক আৰু ভিডিঅ'টো দেই চাই লওক। আৰু গাইছ ফটো চটো মৰা হৈ গ'ল আৰু আপোনালোকেতো জানেই মোবাইলৰ কেমেৰা ইমান ভাল নহয়, সেইটো কাৰণে আৰু সেনেকাই মাৰি দি দিছোঁ আৰু এতিয়া মানে ভিডিঅ'টো বেছি দীঘল নকৰোঁ, মানে ভিডিঅ' বনাবলৈ একো কণ্টেণ্টেই বিচাৰি পোৱা নাই, তো ইমানটোতে সামৰণি মাৰিছোঁ।